এই পাপি ল'ৰাটোৱে এদিন ৰাতি এটা পাৰ্টিত গান বজোৱাৰ দায়িত্ব লৈছিলে মাই জম অবজেকশ্যন গান আৰু আমাৰ কেছটোৰ লগত কি ৰিলেশ্যন ৰিলেশ্যন আছে মাই জম ৰিলেশ্যন আছে কি পঢ়া relation তুমি আছে? মেক্সি দাঙি দাঙি থিয় হৈ নাথাকিবা প্লিজ প্লিজ এনেকে মোৰ মেক্সিৰ কথা ক'লে নহ'ব কালি স্ন'ফ্লেক্স হৈছিলে সেইটো কাৰণে আমাৰ তাত বৰফ দি আছিল কাৰণে মোৰ কাপোৰ নুশুকালে মানুহজনে পিন্ধি আহিছো মাই জম 21 টকা 21 টকাত 4 টকা মিলালে এটা মিডল ক্লাছ বেচেলৰ ৰজনীগন্ধা 21 টকাত 1 টকা কমাই দিলে এটা লোৱাৰ মিডল ক্লাছ বেচেলৰ দুটা কমলা পচন্দা কিন্তু এই মূৰ্খ পাপি আলাদিনে 21 টকাৰে কি কৰিলে জানে স্পটিফাই প্ৰিমিয়াম কিনিছে থুক আৰে ছাৰ মই মোৰ ক্ৰাছৰ লগত আছিলোঁ বম ৰোমান্টিক মোমেণ্ট চলি আছিলে মই তাইক কিছ কৰিবলৈ ওলাইছিলোঁ তেতিয়া এডটো বাজি গ'ল म्यूजिक ने बनाया मूड तो लो स्पॉटिफाई प्रीमियम बना मूड मूड के साथ है तो लो लो लो